Hello, good morning everyone. আজি শাওণ মাহৰ শেষৰটো সোমবাৰ। আজি এটা পবিত্ৰ স্থানলৈ গৈ আছোঁ। চাই থাকক আপোনালোকে বহুত গৈ আছে আৰু মোৰ চেনেলটো সকলো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ লাইক কৰিব। এতিয়া মই ওলাই আহিলোঁ ঘৰৰ পৰা আৰু মোৰ লগত যাব 4-5জনমান ফ্ৰেণ্ড যাব লগত। ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু ভিডিঅ'টোত বহু কমেণ্ট পালোঁ কিছুমান। তাৰমানে মোৰ চাউণ্ডটো বেয়া হৈছিলে। মোৰ বাইকখনৰ বহুত চাউণ্ড আছিলে, বহুত শব্দ উঠিছিলে, সেইকাৰণে চাউণ্ডটো ঠিক নহ'ল। হেডফোনত ভালদৰে ব্যৱহাৰ নকৰিলে। আজি ট্ৰাই কৰিছোঁ, ভাল কৰিব চেষ্টা কৰিছোঁ। চাব আপোনালোকে, কিবা বেয়া পালে জনাব কমেণ্ট কৰি। মই এতিয়া আহি চব পালোঁ। ইয়াৰ পৰা আৰু বহুত আছে, চাই থাকক, বহুত যাই আছোঁ। এতিয়া মই নেশ্যনেল হাইৱে পালোঁ, ইউজ চকৰ। আজিৰ পৰা নতুন SOP আৰম্ভ হ'ল। আজিৰ পৰা সকলো খোলা দিছে চাগে। এইটো হৈছে তিউজ চকৰ শিৱ মন্দিৰ। বহুত ভিৰ এইটোত। বন্ধু এজনে তিউজ চকত ৰখি ৰাখিম বুলি কৈছিলে, নাই কিন্তু। চাওঁ, ঘৰলৈ যাই চাওঁ, ঘৰতে আছে নেকি ৰখি। যোৱাকালি গ'ল ৭৫ সংখ্যক স্বাধীনতা দিৱস। কি কৰি আছে? আহিলোঁ, বন্ধুটোৰ ঘৰ পামেই এতিয়া। চাই থাকক। পালোঁ। যিটো যিটো ক'ত যাই আছোঁ আমি? ক'ত যাই আছোঁ? ক'ত যাই আছোঁ? মইনাপুখুৰী। বাহ, কিমান দূৰৰ পৰা? কিমান কিলোমিটাৰ? কিমান দূৰ? কিমান দূৰ হ'ব আৰু পৰা? 40 কিলোমিটাৰ। 40? আজি শাওণ মাহৰ শেষৰটো সোমবাৰলৈকে আমি গৈ আছোঁ মইনাপুখুৰী। ধুনীয়া পৰিৱেশ, গাঁৱৰ মাজে মাজে। আমি আহিছোঁ 6জন বন্ধু। আগত আছে জয়ন্ত আৰু শংকৰ, মোৰ লগত আছে জিতু।
কি বলবো আজ তো বলবো 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 কি বলবো ধুনীয়া পৰিৱেশৰ মাজে মাজে আমি গৈ আছো ধুনীয়া গাঁৱৰ পৰিৱেশৰ মাজে মাজে আমি গৈ আছো মইনাপুখুৰী এইখিনি ৰাস্তাটো অলপ বেয়া যিটো কি ক'লো জাগাটোতো মই ইমান এটা নাজানাই জাগাটো কি ক'লো নাজান কিবাকে ইমান এটা নাজানে মই জানিলে কথা নাছিল জানাবিলাক আগতে দেখোন চাই ৰতা কিবা কি ৰাস্তাটো বেয়া নেকি ৰাস্তাটো বেয়া নহ'ব লাগে এইটোতো গাঁৱৰ ৰাস্তা এইটো ক'ত মেইন ৰোড এইটো মেইন ৰোড বুলি কৈছিল এইটো মেইন ৰোড নেকি নিকাশি বাক্সা এৰিয়াতো এনে ৰাস্তা আছে আজিকালি দিনত তাকেতো বাক্সা এৰিয়াতো এইবিলাক ৰাস্তা এইটো চাইডে হাগ্ৰামা অহা নাই অহা নাই আহিলেও কথা নকৰিল এক্সিডেন্টে গাড়ি দিয়ে ডাম্পার যায় হ'ব না ডাম্পাৰৰ ৰাস্তা তাতেহে দেখা পোৱা যাব ভাল ভাল মন্দিৰে গতি ৰাস্তা এইখিনি অলপ ৰাস্তাটো বেয়া চাও কি হয় যাব না বঢ়িয়া ৰাতিতে মাছ হলব অন্তত বুঝছো না গাড়ি যাবা দিলো পালিব আর বলবো বেশি রাস্তা নাই আর বলবো 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 কটমত করলে এলের হইতে লৈ যাও জানি আজি কি শিৱ বাবাক নিবা আহিছ নেকি আজি ফাইনাল নিম আজি
লৈ যাবা আজি তই নাযাওঁ ইয়াক থৈয়ে যাম ভালকে বেগ চেগ লৈছ আজি গোটেইকেইটাই লৈছোঁ মানে আনবা লাগিব না আহিব বা জগাৰখিনি মই বোলো শিৱ বাবাকে লৈ যাওঁ নেকি এই বেগ লৈ আহিলোঁ বুলি শিৱ বাবাক নিব নোৱাৰ শিৱ বাবা জাগাতে থাকব জাগাত থাকব নেকি অল ইণ্ডিয়া বেছি আৰু অল পৃথিৱী উৎসৱতো আছে তেওঁ আছে সকলোৱে আছে উৎসৱত নালাগে নিবা আমাৰ আছে শিৱ বাবাৰ কি মহিমা জংঘলৰ মাজত বিচাৰিছো আমি শিৱ বাবা চেগুন গছৰ মাজে মাজে যাই আছো শিৱ বাবাক বিচাৰি চেগুন গছবিলাক দেখে দিয়া এতিয়া নাই পাখৰি আছে চেগুনৰ জাগাত পাখৰিহে দেখা দিছো জংঘলৰ মাজে মাজে ভুল লাগছি কি ভুল লাগছি ভুল লাগছি আমি বাঁহৰ বাঁহৰ তলৰ মাজে মাজে যাই আছো বাঁহ গছৰ মাজে মাজে গামেৰী বাগানৰ মাজেদি যাই আছো এইহে অৰিজিনেল বল বম বল বম আহিছে চেগুন গাছ বাগান নহয় মানুহৰ ঘৰত কি বললো ভাই বাস্কাটোৱে দেখা পাওঁ বানপানী হ'ব বানপানী হ'লেও কথা নি শিৱক নিহে পাৰিম আজি এইটো বৰমান ৰাস্তাটো এদি আহিলে অলপ হয় ইমানখিনি আহোঁতে যাব কিন্তু ফাইনেল চাইকেল লৈ তিনপিনা ৰাস্তা পালো যিটো ইমানখিনি মিছামিছি বেয়া ৰাস্তা দি আহিলো গৰমাই দি আহিলো ইমান টাইম নালাগে ৰাস্তা আহি আমি পাই গ'লো জৱাহৰ নৱোদয় বিদ্যালয় ওদালগুৰি ওদালবাৰী নেকি আপুনি ওদালবাৰী মুছলপুৰ দূৰ আছে অলপ এইটো ওদালবাৰী আমি আহি পালো এতিয়া ওদালবাৰী ওদালগুৰি নহয় ওদালবাৰী আমি পালো বৰিমুখ বৰষুণ আনছি ডাঙৰকে কাপোৰ পিন্ধা
মোটামুটি পাই গ'লো ক'ৰবাত লৈ গৈছি আহি আমি আজি মোটামুটি লক্ষ্যস্থান পামেই এতিয়া চাওক আজি বহু মানুহ বহুত ভিৰ আজি চব আহিছে আজি আহিব তাতে বাৰু কিমান মানুহ হ'ব তাতে আছে বহুত মানুহ আজি তাতে লাখৰ কাষ চাব আমি চাবি লগা হ'লে জাগা হয় না Volbom! 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 Alubom! Alubom! Sop Nepali. Itu mau cari susu. কোন বেগে রাস্তা Itu hari gini mana tuh? রাস্তা কোন বেগে Guwahati যাব, যাব. কোন বেগে ওই মইনাপুখুৰী লেখা যাব আছে না? 3 কিলোমিটাৰ খালি। মই এটা মন্দিৰত থাকি দিছো। আৰু 3 কিলোমিটাৰ আছে 3 কিলোমিটাৰ আমি পাই গ'লো মই এইটো মন্দিৰত থাকি দিছো ৰাতি 2 দিন। কিয় মন্দিৰত থাপাইছ নহয় মই প্ৰগ্ৰেমত আছিলো না RSSৰ। অঁ এই মিটিং কৰোঁতে গাঁও গৈ মই 2 দিন থাকি দিছো মন্দিৰত। এই বাবা চাবা 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 গাড়ী বাহৰ গাড়ী আছে বাহৰ গাড়ী আছে মই যাম নিচিনা। এই বাবা চাবা 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 বাহৰ গাড়ী বলবম বলবম ওই কি পাগল হল নাকি গাড়ী বেছি দিন নাই গম পাই না এখন গাড়ী হাতত বেছি দিন নিটিকে এখন এখন নিটিকে ধরে পাবেন না আমারও টিকা বসে গাড়ি আমারও আছে শক্তি শক্তি আমারও আছে আমারও আছে শক্তি বুলেট নয় বুলেট বলবো 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 এই যে আমার সামনে Volbom. Abarang bos ya. Aste aste apa rugi saya kali mana? টাকা তো Apa tuh saya kali? Nepali akan tes dulu. Sandor gaड़ी है नहीं आती है রাস্তা তো সমান নাপায় আভে নাপায় আপে এটা বতা উঠি আছো আমি গাড়ী পাহাৰত গাড়ী আমি উঠি যাই আছে পাহাৰৰ পৰা ফল বহুত ফল হ'ব গাড়ী লগত থৈ কিনে বোলে বহুত খোজ কাঢ়িব লাগে বোলে চিৰি এখনো আগত যাব লাগছিল এইগিলাখানে পিছত পুলিব য'ত আৰু থবালে টান হয় না গাড়ী
চাই দিবা অলপ আমাক আগত যাব দিয়া ভাই কি আৰম্ভ গাড়ীত লাগক নাই বল বম গাড়ী ৰাস্তা তাৰমানে তামাম মজা আছে ৰাস্তা যাম বহুত মানুহ চাওক সকলে কিমান মানুহ আজি এতিয়া আমি যাই আছো পাহাৰ বগাই বগাই খোজকাঢ়ি দাদিটো ক কিবা ক কি কম তোমাৰ কি ভাগৰ লাগছে নেকি দেখো। নাই কি কম কিবা ক কি কম আৰু ক'ত যাই যাই আছো আছ? মন্দিৰত যাই আছো মইনা পুখুৰী ইমান আৰু মই আগত দিকে কেমেৰা অ যিটো হা মইতো শকত মানুহ আহে ইমান দূৰ আহি পালো দা অলপ থাকা দিয়া কি হ'ল যিটো এখনি যে আহিলা কেনে লাগিল তোমাৰ এখনি আহি অলপ ভাগাত ধৰিছে কিন্তু তথাপি মন্দিৰত যাই আছো আগত তাৰ মনত পৰা নাই অঁ ঠিক আছে হা তামাম বৰষুণ এয়া হৈছে মইনা পুখুৰী শিৱ মন্দিৰ চাওক এতিয়া বহুত বৰষুণ আহিছে তামাম বৰষুণৰ মাজতে সকলো ভক্তই নিজৰ মনৰ আশা পূৰণৰ কাৰণে চাকি বন্তি জ্বলাই আছে তামাম বৰষুণ আমি এতিয়া যাব ধৰি লওক এতিয়া যাওঁ আমি আৰু লাডাখত যাবা অ' লাডাখত যাবা নালগে নালগে জানবা লগ বন্ধু হিচাপে চব মাৰি দিম আৰু গোটেই গোটাই ৰাস্তাটো ক'ত ৰাস্তাটো জানি না বোলা হে লাল বাই বাই মহাদেৱ অলপমান ৰাস্তা পিছ ৰাস্তা হলা হয় ৰাস্তা ষ্টাৰ্ট বন্ধ কৰি পিন্ধা যায় পাব লাগে তাৰপৰা আজি আমি কিয় আছো
বম বম বলে গাড়ীখন লৈ এনে যাই থাকে হা এনে যে ৰাখোতে এৰি দিয়া অন্ত ষ্টাৰ্টটো বন্ধ কৰি দিওঁ দা ষ্টাৰ্টটো বন্ধ কৰি দিয়া গাড়ী এনে ৰাখো বন্ধু গাড়ী ষ্টাৰ্ট বন্ধ কৰি দি গাড়ীখনটো কিবা এনে যাই থাকে হা এনে ৰাখো কক লগি জাগাক লৈ যাব পুৰা এনে যাই থাকব না হ'ব এনে যাই আছে গাড়ীখন তেল নভৰিলে হ'ল আকৌ দুকাজি এই আগি বল হা একে হেলি আহোঁতে তেল ভৰাই লিয়া যাওঁতে তেল ভৰাব নালাগে হয় কি হ'ব দে যাম হৈছে হা এতিয়া এতে ৰখবা লাগিল ভাই বঢ়িয়াকে আছিলো ইয়াৰ পৰা নাই যাব চাব ইমান জেগা আহিলো যাইয়ে আছে ইমান জেগা কি যাই থাকব যাইয়ে আছে টেনচন ল'ব নাই আৰামত থাক তই কিমান আপত আছা মাথা মাৰ এতিয়া তেল খৰচ কৰি লাভ নাই আৰামত আহি আছে গাড়ী এই ভাই কিবা যাম হৈছে আগত গাড়ী উলাই দি আছো আছে আছে আহক মজা এনে আর হলো কথাই নেই গাড়ি এনে যাইছে কিন্তু ব্রেক মারবা লাগা অবস্থা এটা জামাল করো ব্রেক মারলে যাই গাড়ি তার মানে এতে আহতে তেল খরচ যাওতে তেল খরচ নাই ওটা যামছি আমি क्यों क्यों स्टार्ट दिबा लगे यहाँ पे जाम है নিজে যাই থাকে দেখো গাড়ীখন ये तो है বহুত দাম थोड़ा थोड़ा जाम बा ओ इतनी दबा रहा तो ये बाबा क्या तो दबा दे बोले ये बोले ले दबा बोले दबा दे दबा ओ नहीं आराम से दबा यार अगर रास्ते बस करिया लाइन तो আসামতে তাৰমানে কি না আহোঁতে খৰচ তেলৰ যাওঁতে খৰচ নাই জিতু আজি ঘৰ পাম ন ঘৰ পাম ফাইনেল মানুহ কিন্তু হাজাৰ হাজাৰ মানুহ হৈছে আজি কোনে লাগিছে পাছত দেখি আধা ঘণ্টা জোৰা জামৰ মাজৰ পৰা ওলাই আহিলো এতিয়া যাই আছো ঘৰত হাজাৰ হাজাৰ মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে আজি শেষৰটো কম বা শাওণ মাহৰ বহু দূৰ দূৰণিৰ পৰা ভক্তগণ আহিছিল জোরছে বলো বলবো নামি যাব নেকি নদীটো তাৰ পৰা আহাটো নিজৰা তু লেতেৰা হৈছে মানে সিভাগে আপত না Hei sagal. Gitu.
আহা আজি মন্দিৰ দৰ্শন কৰি কেনেকুৱা লাগিল? এ ভাল লাগিল, কিমান ভাল লাগিল? বহুত ভাল লাগিল। মহাদেৱক বিচাৰি পালা? পালো। কি কৈছে? এতিয়া নিকাশিত আমি চাহ তাহ খাই ল'লোঁ লাষ্ট টাইমৰ কাৰণে। এতিয়া যাওঁ ঘৰলৈ। কেনে পালা? এই চাহ খাই বঢ়িয়া লাগছি, টেষ্টি চাহ, বিৰাট টেষ্টি চাহ আছিল। জিজু, তুমি চাহ খাই কেনে পালা? ব্ৰেণ্ডেড। ব্ৰেণ্ডেড চাহ নেকি? ব্ৰেণ্ডেড চাহ। কি ব্ৰেণ্ডৰ চাহ হয়? মজা, আমাৰ 30 টকাত নাই। আজি মন্দিৰত আহি বহুত ভাল লাগিল, বহুত মজা লাগিল, কিন্তু বৰষুণে অৱস্থা বেয়া কৰি দিলে। মাজতে বহুত বৰষুণ মন্দিৰত থাকোঁতে। ৰেইনকোট আছিলে লগত, কিন্তু ৰেইনকোট গাড়ীত তলত থৈ পেলাই ওপৰত গ'লোঁ। যাওঁতে ৰ'দ দি আছিলে, কিন্তু অকস্মাত বৰষুণ দিলে, বহুত একদম একেবাৰে ভিজি গ'লোঁ গোটেই। ইয়াত উঠি আহিব ঘৰত। এতিয়া আমি আহি আহি বৰমা পালোঁ। এতিয়া অলপ পিছতে ঘৰে পাম আৰু। ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব। ধন্যবাদ।